আজি বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ যুৱ পৰিষদৰ উদ্যোগত জাতীয় ঐক্য সমাৰোহত হতফ্লুটভাৱে প্ৰায় ৩০০ সহস্ৰাধিক বাইক, বাছ আৰু অটো ৰিক্সাৰে কেন্দ্ৰীয় কমিটিৰ অগপৰ সভাপতি অতুল বৰা লগতে কেশৱ মহন্তক আদৰি লোৱা দেখা যায়। অভয়াপুৰী গান্ধী ময়দানত হ'বলগা অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহত উপস্থিত থাকিব অতুল বৰা, কেশৱ মহন্ত, জিতু বৰগোহাঁই, মন্ত্ৰী ফণীভূষণ চৌধুৰী, প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ লগতে অগপ দলৰ বহু জ্যেষ্ঠ নেতৃবৃন্দ। এক সাক্ষাৎকাৰত অতুল বৰাই কয় যে অসমত নতুনকৈ যি আঞ্চলিক দলৰ আৱিৰ্ভাৱ হৈছে তাৰ দ্বাৰা আমাৰ কোনো ধৰণৰ ক্ষতি নহয়। আমি কৃষকসকলৰ বাবে নানা ধৰণৰ আঁচনি ৰূপায়ণ কৰিছোঁ আৰু বহুত নতুন আঁচনি প্ৰস্তুত কৰিছোঁ। আগন্তুক দিনত অসমত আমি কৃষি বিপ্লৱৰ সূচনা কৰিম। মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, নিউজ নেক্সট। সগৌৰৱেৰে যোৱা ১৭ বছৰ ধৰি সোণাপুৰ অঞ্চলত ৰাইজৰ সেৱাৰ মানসেৰে হোটেল ব্যৱসায় আৰম্ভ কৰা অন্যতম এজন অসমীয়া ব্যৱসায়ীৰ কষ্টৰ ফচল ডিলাইট ধাবা। সদায় থলুৱা খাদ্যৰ ওপৰত গুৰুত্ব দিয়া এইখন ধাবাত থালি একেবাৰে কম মূল্যত উপলব্ধ। সুস্বাদু খাদ্য, সম্পূৰ্ণ ঘৰুৱা ৰুচি সমৃদ্ধ এসাঁজ খোৱাৰ আপুনি ইচ্ছা কৰিছে নেকি? তেন্তে আহক সোণাপুৰৰ ডিলাইট ধাবালৈ, য'ত পাব সকলো ধৰণৰ উৎকৃষ্ট মানৰ খাদ্য সম্ভাৰ। যোগাযোগ কৰক 9954277793 অথবা 98591399171।